নমস্কাৰ। মই মৰিগাঁওবাসী ৰাইজলৈ শ্ৰদ্ধা মৰম সেৱা জনাইছোঁ। আজি ইয়ালৈ মাতি অনাৰ বাবে, এইদৰে মৰম বচোৱাৰ বাবে ইয়াৰ উদ্যোক্তা দেৱাশীষ শৰ্মা আৰু ইয়াৰ বিধায়ক ভাতৃসম দেৱাশীষ খুব আমাৰ কাৰণে সেই মানৱৰূপী দেৱতা হয়। গতিকে সকলোকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত দেৰি হ'ল আচলতে। মই প্ৰথমে বুকুৰ মাজত জ্বলাই কথা ছবিত গোৱা এইটো গীত গাব ওলাইছোঁ। এই গীতটি সংগীত পৰিচালনা কৰিছিল জয়ন্ত দাসে আৰু গীতটি লিখিছিলে মৃণাল চৌধুৰী।